প্ৰশ্ন 1 কোনটো পাচলি বেছি পৰিমাণে খালে কিডনিত পাথৰ হোৱা সম্ভাৱনা থাকে ক বেঙেনা খ বিলাহী গ আলু ঘ কেৰেলা আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ বিলাহী প্ৰশ্ন 2 ৰাতি কেইটাৰ ভিতৰত টোপনি আহিব লাগে ক 6 পৰা 7 বজাত খ 8 পৰা 9 বজাত গ 9 পৰা 10 বজাত ঘ 10 পৰা 11 বজাত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ 9 পৰা 10 বজাত 3 নম্বৰ প্ৰশ্নটো হৈছে কোষ্ঠকাঠিন্য ৰোগীয়ে কোনটো আহাৰ খোৱাৰ দৰকাৰ ক খিচিৰি খ ভাত গ গাখীৰ ঘ মৌ আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক খিচিৰি ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ কোনটো অংগ 16 বছৰ পিছত বৃদ্ধি নহয় ক কাণ খ নাক গ দাঁত ঘ হাড় আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ দাঁত কুৱেশ্যন নম্বৰ 5 বিশ্বৰ কোনখন দেশত তিনিটা ৰাজধানী আছে ক জাপান খ মালয়েছিয়া গ ইণ্ডোনেছিয়া ঘ আফ্ৰিকা আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ আফ্ৰিকা কুৱেশ্যন নম্বৰ 6 আমি আহাৰ কিমান বাৰ চুবাই খাব লাগে ক 30 বাৰ খ 20 বাৰ গ 50 বাৰ ঘ 10 বাৰ এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক 30 বাৰ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে এজন সুস্থ মানুহ দিনত কিমান হাজাৰ বাৰ উশাহ নিশাহ লয় ক 10,000 খ 20,000 গ 13,000 ঘ 18,000 এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ 20,000 নেক্সট কুৱেশ্যনটো হৈছে বিশ্বত এনেকুৱা কোনটো প্ৰাণী আছে যাক দিনত দেখা পোৱা নাযায় ক কপৌ খ কাউৰী গ ফেঁচা ঘ বাদুলি এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ ফেঁচা কুৱেশ্যন নম্বৰ 9 সদায় চিন্তা কৰি থাকিলে শৰীৰৰ কোনটো অংগ ক্ষতি হয় ক হৃৎপিণ্ড খ মস্তিষ্ক গ মূৰৰ ঘ হাৰ্ট ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ মস্তিষ্ক প্ৰশ্ন নম্বৰ 10 দিনত কোনটো সময়ত গা ধুলে মন সুস্থ আৰু মস্তিষ্ক ঠাণ্ডা হৈ থাকে ক ৰাতি খ ৰাতিপুৱা গ দুপৰীয়া ঘ সন্ধিয়া এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ ৰাতিপুৱা ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মোবাইল ফোন লগত লৈ শুই থাকিলে কি হয় ক টোপনি সোনকালে আহে খ টোপনি কম হয় গ মূৰৰ বিষ হয় ঘ কেঞ্চাৰ বেমাৰ হয় এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ টোপনি কম হয় নেক্সট কুৱেশ্যনটো চাওঁচোন আহক পৃথিৱীৰ কোনখন দেশত জেলৰ পৰা আসামী পলাই গ'লে দোষী বুলি সাব্যস্ত কৰা নহয় ক ভাৰত খ চীন গ জাৰ্মানী ঘ ইংলেণ্ড এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ জাৰ্মানী প্ৰশ্ন 13 কোনবিধ গছৰ পাতৰ ৰস খালে কুষ্ঠ ৰোগ দ্ৰুত ভাল হয় ক মানিমুনি খ জলফাই গ নাচপতি
ঘ অমিতা। এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক মানিমুনি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মানুহৰ হজম শক্তি কেতিয়া কমি যায়? ক ৰাতি, খ সন্ধিয়া, গ দুপৰীয়া, ঘ আবেলি। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক ৰাতি। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। 40 বছৰ ওপৰৰ মানুহৰ শৰীৰত কিমান লিটাৰ তেজ থাকে? ক 2 পৰা 6 লিটাৰ, খ 1 পৰা 3 লিটাৰ, গ 5 পৰা 6 লিটাৰ, ঘ 6 পৰা 8 লিটাৰ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ 5 পৰা 6 লিটাৰ। কুৱেশ্যন নম্বৰ 16। কোনবিধ গছৰ গুটি পিহি কৰি খালে টকৌৱে খোৱা ৰোগ ভাল হয়? ক আপেল, খ লিচু, গ শেৱালি, ঘ আম। এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ শেৱালি। নেক্সট কুৱেশ্যনটো হৈছে মাকৈ খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? ক কেঞ্চাৰ, খ হৃদৰোগ, গ ৰক্তহীনতা, ঘ ডায়েবেটিছ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ ৰক্তহীনতা। নেক্সট কুৱেশ্যনটো হৈছে 18। কোনবিধ গছৰ পাত খালে মুচুকা খোৱা দ্ৰুত কমি যায়? ক ছালকুঁৱৰী, খ নগাটেঙা, গ কঁঠাল, ঘ মধুৰিআম। এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক ছালকুঁৱৰী। কুৱেশ্যন নম্বৰ 19। শৰীৰত কোনটো ভিটামিন কম থাকিলে চৰ্দি কাহ বেমাৰ হয়? ক ভিটামিন ই, খ ভিটামিন ডি, গ ভিটামিন কে, ঘ ভিটামিন চি। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ ভিটামিন চি। সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো আহাৰ বেছি পৰিমাণে খালে মানুহ ক'লা হয়? ক কফি, খ চাহ, গ কণী, ঘ গাখীৰ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ চাহ। এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নৰ বাবে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।